মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোকে মোৰ ইউটিউব চেনেল সপোনলৈ স্বাগতম জনাইছোঁ। আমি দশম শ্ৰেণী বিজ্ঞানৰ প্ৰশ্নোত্তৰ আলোচনা কৰি আছিলোঁ। আজি আমি দশম শ্ৰেণী বিজ্ঞানৰ দ্বিতীয় অধ্যায় এচিড, ক্ষাৰক আৰু লৱণৰ বিষয়ে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। প্ৰথম প্ৰশ্ন, তোমাক পতিত পানী, এচিড দ্ৰব্য আৰু ক্ষাৰকীয় দ্ৰব্য থকা ক্ৰমে A, B, C তিনিটা পৰীক্ষা নল দিয়া হৈছে। যদি তোমাক কেৱল নীলা লিটমাছ কাগজ দিয়া হয় তেন্তে তুমি কেনেকৈ পৰীক্ষা নলত থকা দ্ৰব্যসমূহ চিনাক্ত কৰিবা? উত্তৰ, যদি আমি নীলা লিটমাছ কাগজ তিনিটা পৰীক্ষা নলত দিওঁ, ইয়াৰে যিটো পৰীক্ষা নলত নীলা লিটমাছ ৰঙা হ'ব সেই দ্ৰব্যখিনি আম্লিক বা এচিড হ'ব, আৰু এই ৰঙা লিটমাছ যদি বাকী পৰীক্ষা নলত আমি ডুবাই দিওঁ তেতিয়াহ'লে যিটো পৰীক্ষা নলত ৰঙা লিটমাছখন পুনৰ নীলা হ'ব সেই দ্ৰব্যখিনি ক্ষাৰকীয় হ'ব, আৰু বাকী যোনটো নলত লিটমাছ দ্ৰব্যৰ বৰণ একো সলনি নহয় সি হ'ব পতিত পানী। অৰ্থাৎ আমি জানো যে এচিডে সদায় নীলা লিটমাছ ৰঙা কৰে আৰু ক্ষাৰকে ৰঙা লিটমাছ নীলা কৰে, আৰু পতিত পানীয়ে লিটমাছ দ্ৰব্যৰ কোনো বৰণ সলনি নকৰে। দ্বিতীয় প্ৰশ্ন, তোমাৰ হাতত A আৰু B দুটা দ্ৰৱ আছে। দ্ৰৱৰ A pH ৰ মান 6 আৰু দ্ৰৱ B2 pH ৰ মান 8। কোনটো দ্ৰৱত হাইড্ৰজেন আয়নৰ গাঢ়তা বেছি? কোনটো আম্লিক, কোনটো ক্ষাৰকীয়? দ্ৰৱ A আম্লিক আৰু ইয়াত হাইড্ৰজেন আয়নৰ গাঢ়তা বেছি। দ্ৰৱ B ক্ষাৰকীয়। নেক্সট, দৈ আৰু টেঙা খাদ্যবস্তু পিতলৰ আৰু তামৰ পাত্ৰত থোৱা নহয় কিয়? উত্তৰ, দৈ আৰু টেঙা খাদ্যবস্তুত এচিড থাকে। এই এচিডে পিতল আৰু তামৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে। সেইকাৰণে ইহঁতক পিতল বা তামৰ পাত্ৰত থোৱা নহয়। আমি জানো যে এচিডে সাধাৰণতে ধাতুৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে। নেক্সট, জলীয় দ্ৰৱত হাইড্ৰক্লৰিক এচিড, নাইট্ৰিক এচিড ইত্যাদি কিয় আম্লিক ধৰ্ম দেখুৱায়, কিন্তু এলকহল আৰু গ্লুক'জৰ দৰে যৌগ দ্ৰৱই আম্লিক ধৰ্ম নেদেখুৱায় কিয়? উত্তৰ, হাইড্ৰক্লৰিক এচিড, নাইট্ৰিক এচিড বা ছালফ্ৰিক এচিড ইত্যাদিয়ে জলীয় দ্ৰৱত আয়নিত হৈ হাইড্ৰজেন আয়ন H+ মুক্ত কৰে। সেইবাবে ইহঁতে আম্লিক ধৰ্ম দেখুৱায়। আনহাতে এলকহল আৰু গ্লুক'জ জলীয় দ্ৰৱত আয়নিত হৈ হাইড্ৰজেন আয়ন মুক্ত নকৰে। সেইবাবে ইহঁতে আম্লিক ধৰ্ম নেদেখুৱায়। এলকহল আৰু গ্লুক'জ উভয়তে যদিও হাইড্ৰজেন থাকে কিন্তু ইহঁতে জলীয় দ্ৰৱত আয়নিত নহয়। নেক্সট কুৱেশ্যন, শুকান হাইড্ৰক্লৰিক এচিড গেছে কিয় শুকান লিটমাছ কাগজৰ ৰঙৰ পৰিৱৰ্তন নঘটায়? উত্তৰ, শুকান হাইড্ৰক্লৰিক এচিড গেছে হাইড্ৰজেন আয়ন উৎপন্ন কৰিব নোৱাৰে, সেইবাবে ই শুকান লিটমাছৰ ৰঙৰ পৰিৱৰ্তন নঘটায়। নেক্সট, এচিড এটা লঘু কৰোঁতে এচিড পানীত যোগ কৰিবলৈ কোৱা হয় কিন্তু পানী এচিডত যোগ কৰিবলৈ কোৱা নহয় কিয়? উত্তৰ, এচিডত পানী মিহলি কৰিলে অত্যাধিক পৰিমাণে তাপৰ উদ্ভৱ হ'ব, যাৰ ফলত বিক্ৰিয়া সংঘটিত কৰা বিকাৰটো ভাঙি যাব পাৰে অথবা জুই লাগিব পাৰে। সেইবাবে এচিড লঘু কৰোঁতে পানী এচিডত যোগ কৰা নহয়। নেক্সট, এচিড এটা লঘু কৰোঁতে হাইড্ৰনিয়াম আয়ন H2O+ ৰ গাঢ়তা কিদৰে পৰিৱৰ্তন হয়? এচিড দ্ৰৱৰ পানীৰ সৈতে মিহলালে H3O অৰ্থাৎ হাইড্ৰনিয়াম আয়নৰ প্ৰতি একক আয়তনৰ মান হ্ৰাস পায়, ফলত এচিড লঘু হয়। নেক্সট কুৱেশ্যন, ছডিয়াম হাইড্ৰক্সাইডৰ দ্ৰৱ এটাত অধিক ক্ষাৰক দ্ৰৱীভূত কৰিলে হাইড্ৰক্সাইড আয়নৰ গাঢ়তা কিদৰে পৰিৱৰ্তিত হ'ব? ছডিয়াম হাইড্ৰক্সাইডৰ দ্ৰৱ এটাত অধিক ক্ষাৰক দ্ৰৱীভূত কৰিলে হাইড্ৰক্সাইড আয়নৰ গাঢ়তা পৰিৱৰ্তিত হ'ব। আমি এটা কথা মন কৰিব লাগিব যে ছডিয়াম হাইড্ৰক্সাইড হ'ল এটা ক্ষাৰক, গতিকে তাত যদি আৰু অধিক ক্ষাৰক দিয়া হয় তেতিয়াহ'লে নিশ্চিতৰূপে হাইড্ৰক্সাইডৰ গাঢ়তা বৃদ্ধি। নেক্সট, তোমাক দুটা দ্ৰৱ দিয়া হৈছে A আৰু B। A pH ৰ মান দিয়া আছে 6 আৰু B দ্ৰৱৰ pH ৰ মান দিয়া আছে 8। গতিকে A আৰু B কোনটো দ্ৰৱত হাইড্ৰজেন আয়ন H3O+ আয়নৰ গাঢ়তা বেছি? কোনটো আম্লিক, কোনটো ক্ষাৰকীয় আমি বাছি উলিয়াব লাগে। উত্তৰ হ'ব, দ্ৰৱ Aত হাইড্ৰজেন আয়নৰ গাঢ়তা বেছি আৰু দ্ৰৱ A আম্লিক হ'ব, আনহাতে দ্ৰৱ B হ'ব ক্ষাৰকীয়। ইয়াত
হাইড্ৰক্সাইড আয়নৰ গাঢ়তা বেছি হ'ব। নেক্সট কুৱেশ্যন, দ্ৰৱ এটাৰ প্ৰকৃতিৰ ওপৰত হাইড্ৰজেন আয়নৰ গাঢ়তাৰ কি প্ৰভাৱ আছে? হাইড্ৰজেন আয়নৰ গাঢ়তা অধিক হ'লে ই আম্লিক হ'ব আৰু হাইড্ৰজেন আয়নৰ গাঢ়তা কম হ'লে ই ক্ষাৰকীয় হ'ব। নেক্সট কুৱেশ্যন, ক্ষাৰকীয় দ্ৰৱত হাইড্ৰজেন আয়ন থাকেনে? যদি থাকে তেনে ইহঁত কিয় ক্ষাৰকীয়? উত্তৰ, ক্ষাৰকীয় দ্ৰব্যবোৰত হাইড্ৰক্সাইড আয়নৰ উপৰিও হাইড্ৰজেন আয়ন থাকে যদিও এইবিলাক ক্ষাৰকীয় হয় আৰু ইহঁতে হাইড্ৰজেন আয়নতকৈ হাইড্ৰক্সাইড আয়নৰ পৰিমাণ ইয়াত বেছি থকা বাবে আৰু হাইড্ৰজেন আয়নৰ পৰিমাণ কম থকাৰ বাবে ইহঁত ক্ষাৰকীয় প্ৰকৃতি হয়। এইখিনিতে এটা কথা মন কৰিবলগীয়া যে যদি হাইড্ৰজেন আয়নৰ পৰিমাণ বেছি হয় তেতিয়াহ'লে দ্ৰৱটো ক্ষাৰকীয় নহয়, এচিডধৰ্মী হ'ব, আম্লিক হ'ব আৰু দ্ৰৱত হাইড্ৰক্সাইড আয়ন বেছি থাকিলে দ্ৰৱটো ক্ষাৰকীয়ধৰ্মী হ'ব। মাটিত কি অৱস্থাত কৃষক এজনে পোৰাচুনটো কেলছিয়াম অক্সাইড বুলি কোৱা হয় আৰু শিথিলিত চূণটোক কেলছিয়াম হাইড্ৰক্সাইড বুলি কোৱা হয় আৰু চকটো কেলছিয়াম কাৰ্বনেট বুলি কোৱা হয়। গতিকে মাটিত কি অৱস্থাত কৃষক এজনে পোৰাচুন বা শিথিলিত চূণ বা চক প্ৰয়োগ কৰিব বুলি তোমালোকে ভাবা? আমি জানো যে চূণ বা শিথিলিত চূণ বা চক যদি আমি মাটিত ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে শস্যৰ ক্ষেত্ৰত বৃদ্ধি হোৱা এচিডৰ পৰিমাণ হ্ৰাস হয়। আমি দেখিছোঁ যে কৃষকসকলে মাটিত চূণ ছিটিয়ালে কি হয়? মাটিত থকা এচিডৰ পৰিমাণটো। নেক্সট কুৱেশ্যন, CaOCl2ৰ সাধাৰণ নামটো কি? উত্তৰ হ'ব CaOCl2 সাধাৰণ নামটো হ'ব ব্লিচিং পাউডাৰ। এই প্ৰশ্নটো ওলোটাকৈও সুধিব পাৰে যে ব্লিচিং পাউডাৰৰ সাধাৰণ সংকেত কি? তেতিয়াহ'লে আমি উত্তৰত লিখিব লাগিব যে CaOCl2। নেক্সট, ক্লৰিনৰ সৈতে বিক্ৰিয়া কৰালে ব্লিচিং পাউডাৰ উৎপন্ন কৰা যৌগটোৰ নাম লিখা। উত্তৰ হ'ব চূণপানী বা কেলছিয়াম হাইড্ৰক্সাইড। অৰ্থাৎ চূণপানী যদি আমি ক্লৰিনৰ সৈতে বিক্ৰিয়া কৰিবলৈ দিওঁ তেতিয়াহ'লে ব্লিচিং পাউডাৰ উৎপন্ন হ'ব। নেক্সট প্ৰশ্ন, ছডিয়াম হাইড্ৰজেন কাৰ্বনেট দ্ৰৱ এটা উত্তপ্ত কৰিলে কি হয়? বিক্ৰিয়াটো সমীকৰণ লিখা। ছডিয়াম হাইড্ৰজেন কাৰ্বনেট 2NaHCO3 যদি আমি তাপ প্ৰয়োগ কৰোঁ তেতিয়াহ'লে কি উৎপন্ন হ'ব? ছডিয়াম কাৰ্বনেট, কাৰ্বন ডাই অক্সাইড আৰু পানী। 2NaHCO3 = Na2CO3 + CO2 + H2O। এই বিক্ৰিয়াটো শেষত H2 আছে, আচলতে H2O হ'ব লাগিছিলে। তোমালোকে বিক্ৰিয়াটো লিখোঁতে H2O বুলি শুধৰাই ল'বা। নেক্সট প্ৰশ্ন, এটাই দ্ৰৱই ৰঙা লিটমাছ নীলা কৰিছে, ইয়াৰ pH কিমান হ'ব পাৰে? A1, B4, C5, D10। আমি জানো যে ৰঙা লিটমাছ নীলা কৰিবলৈ হ'লে দ্ৰৱটো ক্ষাৰকীয় দ্ৰৱ হ'ব লাগিব, গতিকে উত্তৰ হ'ব 10। নেক্সট কুৱেশ্যন, এটা দ্ৰব্যই গুড়ি কৰি লোৱা কণী খোলাৰ সৈতে বিক্ৰিয়া কৰি এটা গেছ উৎপন্ন কৰে আৰু এই উৎপন্ন হোৱা গেছটোৱে চূণপানী ঘোলা কৰে। গতিকে দ্ৰৱটোত কি থাকে? অপশ্যনবিলাক হৈছে A ছডিয়াম ক্লৰাইড, B হাইড্ৰক্লৰিক এচিড, C লিথিয়াম ক্লৰাইড, D পটাছিয়াম ক্লৰাইড। উত্তৰ হ'ব হাইড্ৰক্লৰিক এচিড, কিয়নো হাইড্ৰক্লৰিক এচিডে চূণৰ পানীৰ লগত বিক্ৰিয়া কৰি চূণপানী ঘোলা কৰে। নেক্সট কুৱেশ্যন, ছডিয়াম হাইড্ৰক্সাইড দ্ৰৱ এটাৰ 10 ml হাইড্ৰক্লৰিক দ্ৰৱ এটাৰ 8 ml সম্পূৰ্ণৰূপে প্ৰশমিত কৰে। যদি আমি একেটা ছডিয়াম হাইড্ৰক্সাইড দ্ৰৱৰ 200 ml লওঁ তেন্তে এই প্ৰশমিত কৰিবলগীয়া হাইড্ৰক্লৰিক এচিড দ্ৰৱৰ পৰিমাণ কিমান হ'ব? আমি জানো যে ছডিয়াম হাইড্ৰক্সাইড হ'ল ক্ষাৰকীয় আৰু হাইড্ৰক্লৰিক এচিড হ'ল এচিড, গতিকে এই দ্ৰৱ দুটা মিলালে প্ৰশম দ্ৰৱ উৎপন্ন হ'ব, তাৰমানে ইটোৱে সিটোক প্ৰশমিত কৰিব। এতিয়া অপশ্যনবিলাক হ'ল A 4 ml, B 8 ml, C 12 ml, D 16 ml। উত্তৰটো হ'ব 16 ml। নেক্সট কুৱেশ্যন, অজীৰ্ণতা চিকিৎসাৰ বাবে তলৰ কোন ধৰণৰ ঔষধ ব্যৱহাৰ কৰা হয়? A এণ্টিবায়'টিক, B বেদনানাশক, C অম্লনাশক, D বীজাণুবাৰক। উত্তৰ হ'ব অম্লনাশক। অম্লনাশক ঔষধে অজীৰ্ণতা দূৰ কৰে। নেক্সট কুৱেশ্যন, তলৰ বিক্ৰিয়াবোৰৰ বাবে সমীকৰণ আৰু
সন্তুলিত সমীকৰণ লিখা। প্ৰথমে আমাৰ সমীকৰণ লিখিব লাগে, তাৰমানে জকাৰ সমীকৰণ, তাৰপিছত সমীকৰণটো সন্তুলিত কৰিব লাগে। বিক্ৰিয়াকেইটা হ'ল লঘু ছালফ্ৰিক এচিডে জিংকৰ সৈতে গুড়িৰ সৈতে বিক্ৰিয়া কৰে। বি লঘু হাইড্ৰক্সিক এচিডে মেগনেছিয়াম ফিটাৰৰ সৈতে বিক্ৰিয়া কৰে। চি লঘু ছালফ্ৰিক এচিডে এলুমিনিয়াম পাউডাৰৰ সৈতে বিক্ৰিয়া কৰে। ডি লঘু হাইড্ৰক্লৰিক এচিডে লো গুড়িৰ সৈতে বিক্ৰিয়া কৰে। ইয়াৰ আনচাৰ কেইটা হ'ব, ডি লঘু ছালফ্ৰিক এচিডে জিংকৰ গুড়িৰ সৈতে বিক্ৰিয়া কৰে, তেতিয়া জিংক ছালফেট আৰু হাইড্ৰজেন গেছ উৎপন্ন হ'ব। Zn plus H2SO4 equal ZnSO4 plus H2. লঘু হাইড্ৰক্লৰিক এচিডে যদি মেগনেছিয়ামৰ সৈতে বিক্ৰিয়া কৰে, তেতিয়াহ'লে মেগনেছিয়াম ক্লৰাইড উৎপন্ন হ'ব, লগতে হাইড্ৰজেন গেছ উদ্ভৱ হ'ব। Mg plus 2HCl equal MgCl2 plus H2. নেক্সট, যদি ছালফ্ৰিক এচিডে এলুমিনিয়ামৰ লগত বিক্ৰিয়া কৰে, তেতিয়া এলুমিনিয়াম ছালফেট আৰু হাইড্ৰজেন গেছ উৎপন্ন হ'ব, বা 2Al plus 3H2SO4 equal AlSO4 3 plus 3A. লঘু হাইড্ৰক্লৰিক এচিডে যদি লু লগত বিক্ৰিয়া কৰে, তেতিয়াহ'লে আইৰণ ক্লৰাইড আৰু হাইড্ৰজেন গেছ উৎপন্ন হ'ব। Fe plus 2HCl equal FeCl2 plus H2. পতিত পানীয়ে বিদ্যুৎ সৰবৰাহ নকৰে, কিন্তু বৰষুণৰ পানীয়ে বিদ্যুৎ সৰবৰাহ কৰে কিয়? উত্তৰ, বৰষুণৰ পানীত হাইড্ৰজেন আয়ন থাকে, যাৰ বাবে বৰষুণৰ পানীয়ে বিদ্যুৎ সৰবৰাহ কৰে। আনহাতে পতিত পানীত হাইড্ৰজেন আয়ন নাথাকে, গতিকে পতিত পানীয়ে বিদ্যুৎ সৰবৰাহ নকৰে। নেক্সট, পানী অনুপস্থিত এচিডে বিদ্যুৎ বিশ্লেষক ধৰ্ম প্ৰদৰ্শন নকৰে কিয়? উত্তৰ, পানী অনুপস্থিত এচিডে আয়ন সৃষ্টি নকৰে, সেইবাবে এইবোৰে এচিডৰ বিদ্যুৎ বিশ্লেষক ধৰ্ম প্ৰদৰ্শন নকৰে। নেক্সট কুৱেশ্যন, 5টা দ্ৰব্য A, B, C, D আৰু E সাৰ্বজনীন সূচকে পৰীক্ষা কৰাত pH মান ক্ৰমে 4, 1, 11, 7 আৰু 9 পোৱা গ'ল। কোনটো দ্ৰব্য প্ৰথম দ্ৰব্য, তীব্ৰ ক্ষাৰকীয় দ্ৰব্য, তীব্ৰ আম্লিক, মৃদু আম্লিক আৰু মৃদু ক্ষাৰকীয়, তাক উলিয়াব লাগে। আৰু হাইড্ৰজেন আয়নৰ গাঢ়তা বৰ্ধিত ক্ৰমাৰত pH মানবোৰ সজাব লাগে। ইয়াৰ আনচাৰ হ'ব ডি, প্ৰথম দ্ৰব্য হ'ব ডি, pH 7, চি তীব্ৰ ক্ষাৰকীয়, pH 11, বি তীব্ৰ আম্লিক, pH 1, এ মৃদু আম্লিক, pH 4, ই মৃদু ক্ষাৰকীয়, pH 9। যদি হাইড্ৰজেন আয়নৰ গাঢ়তা বৰ্ধিত ক্ৰমত pH মানবোৰ সজোৱা হয়, তেতিয়া 11 less than 9 less than 7 less than 4 less than 1. নেক্সট কুৱেশ্যন, পৰীক্ষা নল এ আৰু বিত সমান সমান দৈৰ্ঘ্যৰ দুডাল মেগনেছিয়ামৰ ফিটা লোৱা হ'ল। পৰীক্ষা নল এত হাইড্ৰক্লৰিক এচিড আৰু পৰীক্ষা নল বিত এচিটিক এচিড যোগ কৰা হ'ল। এচিড দুটা গাঢ়তা একে আৰু একে পৰিমাণে লোৱা হৈছে। কোনটো পৰীক্ষা নলত বেছি বেগেৰে বুৰবুৰণি ওলাব আৰু কিয়? উত্তৰ, পৰীক্ষা নল এত বেছি বেগেৰে বুৰবুৰণি ওলাব, কাৰণ হাইড্ৰক্লৰিক এচিড এচিটিক এচিডতকৈ তীব্ৰ, গতিকে হাইড্ৰক্লৰিক এচিড আৰু মেগনেছিয়ামৰ মাজত বিক্ৰিয়া বেগ বেছি হ'ব, গতিকে এ পৰীক্ষা নলত বিতকৈ বেছি শব্দ কৰি বুৰবুৰণি সৃষ্টি হ'ব। নেক্সট কুৱেশ্যন, এজন গোৱালে কেঁচা গাখীৰত সামান্য পৰিমাণৰ বেকিং ছ'ডা যোগ কৰিলে। এ কিয় তেওঁ কেঁচা গাখীৰৰ pH মান 6 পৰা সামান্য ক্ষাৰকীয় কৰি ল'লে? বি এই গাখীৰখিনি দৈত পৰিণত হ'বলৈ বেছি সময় লাগে কিয়? উত্তৰ, গাখীৰত যদি আমি বেকিং ছ'ডা মিহলাওঁ, তেতিয়া গাখীৰ সামান্য পৰিমাণে ক্ষাৰকীয় হয় আৰু গাখীৰখিনি বহুত সময়লৈ নষ্ট নোহোৱাকৈ থাকে। বি গাখীৰত থকা লেক্টিক এচিডে বেকিং ছ'ডাৰ লগত বিক্ৰিয়া কৰি প্ৰশমিত হয়, গতিকে গাখীৰ দৈত পৰিণত হ'বলৈ অধিক পৰিমাণৰ লেক্টিক এচিডৰ প্ৰয়োজন হয়। ফলস্বৰূপে বেকিং ছ'ডা মিহলোৱা গাখীৰ দৈত পৰিণত হ'বলৈ অধিক সময়ৰ প্ৰয়োজন হয়। নেক্সট কুৱেশ্যন, প্ৰশমন বিক্ৰিয়া কি? দুটা উদাহৰণ দিয়া। কাপোৰ ধোৱা ছ'ডা আৰু বেকিং ছ'ডা দুটাকৈ গুৰুত্ব ব্যৱহাৰ লিখা। উত্তৰ, এচিড আৰু ক্ষাৰৰ মাজত বিক্ৰিয়াৰ ফলত লৱণ আৰু পানী উৎপন্ন হয়। এই বিক্ৰিয়াক প্ৰশমন বিক্ৰিয়া বোলে। প্ৰশমন বিক্ৰিয়া দুটা উদাহৰণ হ'ল এ হাইড্ৰক্লৰিক এচিড প্লাছ ছ'ডিয়াম হাইড্ৰক্সাইড ইকুৱেল ছ'ডিয়াম ক্লৰাইড প্লাছ পানী, HCl প্লাছ NaOH ইকুৱেল NaCl2 প্লাছ H2O, ছ'ডিয়াম হাইড্ৰক্সাইড প্লাছ ছালফ্ৰিক এচিড ইকুৱেল ছ'ডিয়াম ছালফেট প্লাছ পানী,
2NaOH plus H2SO4 equal Na2SO4 plus 2H2O. নেক্সট কুৱেশ্যন এলাকালি কাক বোলে? উত্তৰ যিবোৰ ক্ষাৰক পানীত দ্ৰৱীভূত হয় সেইবোৰক এলকালি বোলা হয়। নেক্সট কুৱেশ্যন এচিড কি বা এচিড কাক বোলে? উত্তৰ যিবোৰ পদাৰ্থই জলীয় দ্ৰব্যত আয়নিত হৈ হাইড্ৰজেন আয়ন মুক্ত কৰে সেইবোৰক এচিড বোলা হয়। নেক্সট কুৱেশ্যন দুবিধ প্ৰাকৃতিক আৰু দুবিধ কৃত্ৰিম সূচকৰ নাম লিখা। উত্তৰ দুবিধ প্ৰাকৃতিক সূচক হ'ল লিটমাছ আৰু হালধি আৰু দুবিধ কৃত্ৰিম সূচকৰ নাম হ'ল মিথাইল অৰেঞ্জ আৰু ফেনলফথেনিল। নেক্সট কুৱেশ্যন লিটমাছ দ্ৰৱ কি? উত্তৰ লিটমাছ হ'ল লাইকেন নামৰ উদ্ভিদৰ পৰা নিষ্কাশন কৰা এবিধ ৰঞ্জক পদাৰ্থ বা লিটমাছ হ'ল প্ৰাকৃতিক সূচক। নেক্সট কুৱেশ্যন সূচক কি? উত্তৰ যি দ্ৰৱই অম্ল বা ক্ষাৰকীয় মাধ্যমত নিজৰ ৰং সলনি কৰে তাকে সূচক বোলে। সূচকক সাধাৰণতে কোনটো দ্ৰৱ অম্ল বা কোনটো দ্ৰৱ ক্ষাৰকীয় তাক নিৰ্ধাৰণ কৰিবলৈ ব্যৱহাৰ কৰা হয়। অৰ্থাৎ আমি এই বুলিও ক'ব পাৰোঁ যে কোনো এটা দ্ৰৱ বা কোনো অম্লিক নে ক্ষাৰকীয় তাক নিৰ্ধাৰণ কৰিবলৈ যি পদাৰ্থ বা দ্ৰৱ ব্যৱহাৰ কৰা হয় তাকে সূচক বুলি কোৱা হয়। নেক্সট কুৱেশ্যন পানীৰ লগত বিক্ৰিয়া কৰি ক্ষাৰক উৎপন্ন কৰা দুবিধ অক্সাইডৰ নাম লিখা। উত্তৰ পানীৰ লগত বিক্ৰিয়া কৰি ক্ষাৰক উৎপন্ন কৰা দুবিধ অক্সাইড হ'ল মেগনেছিয়াম আৰু কেলছিয়াম। নেক্সট কুৱেশ্যন ক্ষাৰকৰ দুটা ধৰ্ম উল্লেখ কৰা। ক্ষাৰকৰ দুটা ধৰ্ম হ'ল ক্ষাৰকৰ সোৱাদ তিতা বা কেঁহা আৰু ক্ষাৰকে ৰঙা লিটমাছৰ বৰণ নীলা কৰে। নেক্সট কুৱেশ্যন এচিড বৰষুণ কি? যদি বৰষুণৰ পানীত pHৰ পৰিমাণ 5.6তকৈ কম হয় তেনে বৰষুণক এচিড বৰষুণ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন ছডিয়াম হাইড্ৰজেন কাৰ্বনেটৰ দ্ৰৱ এটা উত্তপ্ত কৰিলে কি হয়? বিক্ৰিয়াটো সমীকৰণ লিখা। ছডিয়াম হাইড্ৰজেন কাৰ্বনেটক গৰম কৰিলে ছডিয়াম কাৰ্বনেট পানী আৰু কাৰ্বন ডাই অক্সাইড পোৱা যায়। ইয়াৰ বিক্ৰিয়াটো হ'ব 2NaHCO3 equal Na2CO2 plus H2O plus CO2. নেক্সট কুৱেশ্যন pH কি? উত্তৰ pH হ'ল এনে এবিধ স্কেল যাৰ সহায়ত এচিড আৰু ক্ষাৰৰ গাঢ়তা জুখিব পাৰি। তাৰমানে কোনটো এচিড কোনটো ক্ষাৰ pH স্কেলৰ সহায়ত নিৰ্ণয় কৰিব পাৰি আৰু লগতে এইটো নিৰ্ণয় কৰিব পাৰি যে এচিডটো কিমান তীব্ৰ বা ক্ষাৰটো কিমান ক্ষাৰকীয়। নেক্সট কুৱেশ্যন কঠিন পানী কোমল কৰাৰ কাৰণ ব্যৱহাৰ কৰা ছডিয়াম যৌগটোৰ নাম লিখা। উত্তৰ কঠিন পানী কোমল কৰিবলৈ ব্যৱহাৰ কৰা যৌগটো হ'ল ছডিয়াম কাৰ্বনেট। নেক্সট কুৱেশ্যন যৌগ CaOCl2 সাধাৰণ নামটো কি? ইয়াৰ উত্তৰটো হ'ল ব্লিচিং পাউডাৰ। অৰ্থাৎ ব্লিচিং পাউডাৰ সাধাৰণ সংকেত হ'ল CaOCl2। তোমালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছা তেন্তে হ'লে ছাবস্ক্ৰাইব লাইক আৰু শ্বেয়াৰ কৰিব।